নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি জানিবলৈ আৰম্ভ কৰিম 2025 বৰ্ষটো মীন ৰাশিৰ জাতক জাতিকাৰ বাবে কেনে যাব। তাৰ আগতে আমি আৰম্ভ কৰিম এটা ধুনীয়া অসমীয়া শায়েৰীৰ সৈতে। যেতিয়ালৈকে তুমি সফলতাৰ শীৰ্ষত অৱস্থান নকৰা তেতিয়ালৈকে কোনেও তোমাৰ সংঘৰ্ষৰ কাহিনী নুশুনে। গতিকে প্ৰথমতে নিজকে এনে এক শীৰ্ষত অৱস্থান কৰোৱা য'ত নেকি তুমি থিয় হৈ দিলে কোনো বহি থাকিব নোৱাৰে। 2025 বৰ্ষটো মীন ৰাশিৰ লোকসকলৰ বাবে বহুত বিশেষ ভাল নাযাব, যিহেতু 2025 বৰ্ষত মীন ৰাশিৰ লোকৰ ওপৰত শনি চাৰেচতি দ্বিতীয় চৰণত চলি থাকিব, অৰ্থাৎ মিডল এজত চলি থাকিব। মধ্যম বয়সৰ বা দ্বিতীয় বৰ্ষৰ বা দ্বিতীয় চৰণৰ যিটো শনি চাৰেচতি হয় তাৰ ফল সামান্যভাৱে প্ৰতিকূল হয়। বিশেষকৈ কৰ্মক্ষেত্ৰত, ব্যৱসায় ক্ষেত্ৰত বহুত বেছি বাধা আহিব। কামবিলাক সহংকে একেবাৰে শেষ মুহূৰ্তত ৰৈ যাবগে। উদাহৰণস্বৰূপে আপোনালোকে কোনোবা এটা কাম কৰিছে বা ধৰি লওক লোন ল'বলৈ বিচাৰিছে, সকলো ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছতো এটা চহীৰ কাৰণে ৰৈ যাব, বা আপুনি যিকোনো এটা কামত 95% বা 90% পৰ্যন্ত সফল হৈ গৈছে, কিন্তু একেবাৰে শেষত 5% কাৰণে কামটো ৰৈ যাব। মানে কামত সফলতা নাহে, কষ্ট অনুসৰি ফলপ্ৰাপ্তি নহয়। আৰু 2025 চনৰ পৰা প্ৰায় 5 বছৰলৈকে আপোনালোকৰ ওপৰত শনি চাৰেচতি প্ৰভাৱ থাকিব। গতিকে এই সময়ছোৱাত বিবাহ বাৰুৰ ক্ষেত্ৰতো বাধা আহিব। প্ৰায়ে বিবাহ পিছুৱাই যাব পাৰে, কোনো কাৰণ নোহোৱাকৈ হ'বলগীয়া বিয়া ভাঙি যাব পাৰে, বা হঠাতে সিদ্ধান্ত সলনি হ'ব পাৰে। এনেকুৱা ধৰণৰ সমস্যাবিলাক হ'ব। লগতে মানসিকভাৱে অস্থিৰ হ'ব, মানসিক অস্থিৰতাত ভুগিব, প্ৰায়ে টোপনি কম হ'ব, ভোক কমকৈ লাগিব, আভোক লাগিব, এলাহ ভাৱ বাঢ়িব। এইবিলাক হৈছে শনি অতি পীড়িত হোৱাৰ লক্ষণ। যদিহে আপোনালোকৰ জন্মকুণ্ডলীত শনি সবল ৰূপত আছে বা শনিয়ে শুভ ফল দিয়া স্থানত আছে, তেতিয়া আপোনালোকৰ ওপৰত বিশেষ প্ৰতিকূল প্ৰভাৱ নপৰিব। যদিহে আপোনালোকৰ গুৰু অতি বলি হৈ থাকে বা আপোনালোকৰ ৰাশিস্বামী অত্যন্ত শুভ ফল প্ৰদায়ক হয়, তেতিয়াও আপোনালোকৰ ওপৰত শনি চাৰেচতিৰ প্ৰভাৱ কমকৈ পৰিব। কিন্তু যিসকলৰ শনি অতি পীড়িত, মাৰক অৱস্থানত আছে, ষষ্ঠ স্থানত আছে, অষ্টম স্থানত আছে, বা কোনো পাপ গ্ৰহৰ সৈতে সংযুক্ত হৈ আছে, তেনেলোকৰ কাৰণে এই জীৱনটো প্ৰায় নাৰক সদৃশ হৈ পৰিব। ইটো সিটো সমস্যা প্ৰায়ে আহিব। অৱশ্যে এইখিনিতে এটা ভাল খবৰো আছে। শনিয়ে যিমান যি প্ৰতিকূলতা দিলেও, যিমান যি সংঘৰ্ষ দিলেও আপোনালোকৰ যিটো মানসিক স্থিতি হয় বা যিটো আপোনালোকৰ ধৈৰ্য শক্তি হয়, শেষলৈ কিন্তু সেইটো সবল কৰি থৈ যাব। অৰ্থাৎ কৰ্ম অনুসৰি ফল দিবলৈও শনি সক্ষম। গতিকে আপোনালোকে পৰাপক্ষত এই সময়ছোৱাত কোনো ধৰণৰ বেয়া কাম নকৰিব, অসৎ সংগ নল'ব, আনক প্ৰতাৰণা বা প্ৰৰোচনা নকৰিব, সদায় ভাল কাম আৰু ভাল কৰ্মত আগুৱাই যাওক, তেতিয়া শনিয়ে আপোনালোকক নিশ্চয় ভাল ফল দিব। স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ কাৰণে ভালেই থাকিব। ভ্ৰমণৰ যোগ পৰিছে, ভ্ৰমণ কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে কিন্তু এই বছৰটো খুবেই ভাল হয়। শিক্ষাৰ্থীসকলে ভবামতে ফলাফল লাভ কৰিব পাৰিব। যিসকলে প্ৰশাসনিক ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, বা যিসকলে সাংবাদিকৰ লগত জড়িত হৈ আছে, বা মিডিয়াৰ লগত জড়িত হৈ আছে, চিকিৎসকৰ বা চিকিৎসা বিদ্যাৰ লগত জড়িত হৈ আছে, তেওঁলোকে এইবাৰ প্ৰমোচন অৰ্থাৎ পদোন্নতিৰ যোগ পৰিছে, বা আপোনালোকে নাম যশ আৰু প্ৰসিদ্ধিও লাভ কৰিব। কিন্তু যিসকলে ট্ৰেডিং বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিছে, মীন ৰাশিৰ জাতক জাতিকাই, তেওঁলোকৰ কিন্তু এইবাৰ লষ্ট হ'ব পাৰে বা হানি হ'ব পাৰে। গতিকে অকণমান সাৱধান হ'ব। বিশেষকৈ 2025 বৰ্ষৰ মাজৰ সময়ছোৱাত জানুৱাৰীৰ পৰা ধৰক আপোনালোকে এপ্ৰিল মানলৈকে কোনো ধৰণৰ ইনভেষ্ট নকৰিব। তাৰপিছত আপোনালোকে ভাবি চিন্তি কৰিব। আৰু যিসকলৰ শনি একেবাৰে পীড়িত, তেওঁলোকে শনিৰ পৰা উপশম পাবলৈ কোনো ভাল জ্যোতিষীৰ পৰামৰ্শ লৈ পেলাই নীলম অথবা নীলি ধাৰণ কৰিব পাৰে। লগতে শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে, আহঁত গছৰ তলত পানী দান কৰিব পাৰে বা পানী অৰ্পণ কৰিব পাৰে। লগতে ঘৰৰ উত্তৰ দিশত তুলসী পুলি ৰোপণ কৰিব পাৰে। বৃদ্ধাশ্ৰমত গৈ পেলাই বৃদ্ধ লোকৰ সেৱা শুশ্ৰূষা কৰিব পাৰে। শুকুৰবাৰৰ দিনাখন শুকান ৰুটি গৰুক খুৱাব পাৰে, তেতিয়াও ভাল। নহ'লে গোশালাত বা য'ত ধৰক গৰু লালন পালন কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে দান বৰঙণি দিব পাৰে। আৰু দুখীয়া বা যিসকল খোজনীয়া মানুহ থাকে, তেওঁলোকক আপোনালোকে সহায় কৰিব পাৰে। অৰ্থাৎ দৰিদ্ৰ লোকক সহায় কৰিলে শনি সুখী হয় আৰু ভাল ফল প্ৰদান কৰে। আৰু যিসকলৰ গাত বাত বিষ আছে বা যিসকল বিষালী হয়, তেওঁলোকৰ কাৰণেও এবাৰ বছৰটো অশুভ যাব। যিহেতু শনি পীড়িত হৈ থাকিব, শনি চাৰেচতি চলি থাকিব, গতিকে ভৰিৰ বিষ, আঁঠু বিষ আদিয়ে আপোনালোকক প্ৰায়ে অশান্তি দিব পাৰে। আজিলৈ ইমানেই। আগলৈ আমি অন্যান্য বিষয়বিলাক আলোচনা কৰিম। ধন্যবাদ।